তুমি সুধিছিলা যে মোক কিয় সিলেক্ট কৰিলে এনেকুৱা কি পালে হেতুনো পুৰা নহলে ন নুখুৰিলো মানে মই তাত নাটক কৰোঁ ওয়ার্কশপ হয় সামাৰ কেম্প এমাহ গোটেই জুলাই মাহত তাত নাটক চাগে মোৰ কোন ভাল পালে চাগে হেতু কাৰণে মোক মাৰ সিলেক্ট কৰিলে এই এক্টিং তুমি কেতিয়াৰ পৰা কৰি আছা মই কৰি আছো মানে মইতো গম নাপাওঁ মোৰ মাহতে কৈছিলে তাৰপিছত মই চালো ভিডিঅ'টো 5 মাহত মই এলবাম এটা কৰিছিলো যোৰহাটৰ ঢেকিয়াখোৱা নামঘৰত সংগীতা জেঠাই যে সংগীতা কাকতি বাইদেউ তাত এলবাম এটাত কৰিছিলো আচ্ছা তো তাত মোৰ ষ্টাৰ্ট হৈছিলে তাৰপিছত 3 বছৰৰ পৰা কন্টিনিউ কৰিছো তাত বহুত কিখন ধাৰাবাহিক কৰিলো তাৰ উপৰিও মই বালিগাঁৱত জন্ম মানে যোৰহাট বালিগাঁৱত জন্ম আৰু মই যিখন ঘৰৰ পৰা আহিছো সব কালচাৰ মানে কালচাৰেল হাউস তো মোৰ গোটেই ফ্যামিলি অভিনয়ৰ লগতে